আপোনালোকে এই ফেসবুক পোস্টটো হয়তো দেখিছিল আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ আৰু এই পোস্টটোত তেখেতে আমাৰ জিটি পিজিটি ৰিক্ৰুটমেণ্টৰ সেকেন্ড মেৰিট লিষ্ট বা সেকেন্ড ফেজৰ কথা তেখেতে উল্লেখ কৰিছিল গতিকে আজিৰ ভিডিঅ'টিত আমি চাম আমাৰ অসমত যি গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেণ্ট প্ৰসেস হৈ আছে তাৰে প্ৰথম পৰ্যায়ত বা যেটো আমাৰ এডভাৰটাইজমেণ্ট হৈছিল তাতে গ্ৰেজুৱেট টিচাৰ আৰ্টছত এডভাৰটাইজ হৈছিল 3300 আৰু সায়েন্সত আছে 2111 আৰু তাৰ লগত আৰু কিছুমান ভ্যাকেন্সি আছে তাৰ লগত আমাৰ যিখিনি গভৰ্ণমেণ্ট স্কুলৰ ভ্যাকেন্সি আছে এখিনি গভৰ্ণমেণ্ট স্কুল আছিল 126টা আৰু সায়েন্সত আছিল 56 তো এইখিনি ভ্যাকেন্সি আমাৰ 2023 আৰু 24 বা অৰ্থাৎ এতিয়া আমাৰ যি ৰিক্ৰুটমেণ্ট প্ৰসেস চলি আছে এই ৰিক্ৰুটমেণ্ট প্ৰসেসত এইখিনি ভ্যাকেন্সি এডভাৰটাইজ হৈছিল এতিয়া আমাৰ এক্স্যাক্টলি কিমান ভ্যাকেন্সি খালি হৈ আছিল 2024 জুলাই মাহলৈকে সেইখিনি এবাৰ চাও আৰু মই যোৱা কালিৰ নিচিনা কৈ এখন এক্সেল শিটত উলিয়াই লৈছো ডাটাখিনি আৰু আপোনালোকে যোৱা কালি যিসকলে পিজিটিৰ ভিডিঅটো চাইছিল তেওঁলোকক ধন্যবাদ জনাইছো আৰু আশা কৰিছো আজিৰ ভিডিঅটো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব তো এইখিনি হৈছে জিটিৰ ডাটা আৰু জিটি ভ্যাকেন্ট এজ অন 31/07/2024 2024 জুলাই মাহলৈকে আমাৰ গ্ৰেজুৱেট টিচাৰ ভ্যাকেন্সি আছিল আৰ্টছত 7369 7369 আৰু ভ্যাকেন্সি ডাটাখিনি আপোনালোকে পাইছে মই আপোনাৰ ভিডিঅ' দিছো তথাপিও ইয়াত একবাৰ দেখাই লৈছো এই লিষ্টখন দেখিছে তো ইয়াতে আমি যদি চাও এইখিনি ভ্যাকেন্সি আছিল আৰ্টছত 8969 আৰু সায়েন্সত এইখিনি আৰু ইয়াৰ পৰা আমাৰ যিখিনি বিটিএডি আছে আৰু অটোনমাস ডিস্ট্ৰিক্ট আছে সেইখিনি মাইনাস কৰি পেলাই আমাৰ ভ্যাকেন্সি ওলাইছে টোটাল 7369 আমাৰ জেনাৰেল এৰিয়াৰ কাৰণে ভ্যাকেন্সি খালি আছিল তাৰ ভিতৰত আমাৰ এডভাৰটাইজ কিমান হল গ্ৰেজুৱেট টিচাৰ আৰ্টছত এডভাৰটাইজ হল আমাৰ 4297 টা অৰ্থাৎ ইয়াতে মানে আৰ্টছ বুলি কতে আমাৰ হিন্দী সংস্কৃত গোটেখিনি সোমাই আছে তো টোটাল আমাৰ 4297 আমাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু হিন্দী সংস্কৃত মিলাই 4297 টা এডভাৰটাইজ হল তাৰ পিছত আমি যদি এতিয়া চাও এতিয়াও 2024 চনৰ জুলাইলৈকে ভ্যাকেন্সি 3072 টা ভ্যাকেন্ট আছে তাৰ পিছত লাষ্ট 1 ইয়াৰত যেখিনি হৈছে সেইখিনি আৰু বেলেগকে আছে ভ্যাকেন্ট সেই ডাটাখিনি পোৱা নাই মই তথাপিও সেইখিনি ভ্যাকেন্সি বাৰু বাদ দিলো তাৰ পিছত সায়েন্সত যদি চাও আমি সায়েন্সত আমাৰ এইবাৰ যদি আমি চাও টোটাল 3348 টা ভ্যাকেন্ট আছিল 2024 জুলাই মাহলৈকে আৰু আমাৰ এডভাৰটাইজ কিমান হৈছে এইবাৰ 2167 টা গভৰ্ণমেণ্ট স্কুল আৰু প্ৰভিন্সিয়েল স্কুল মিলে তো ৰিমেইনিং ভ্যাকেন্ট কিমান থাকিল 1181 তো গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু সায়েন্সত আমাৰ 2024 লৈকে যদি ভ্যাকেন্সিখিনি চাও জুলাইলৈকে এই ভ্যাকেন্সিখিনি আমাৰ সেকেন্ড ফেজত অহাৰ সম্ভাৱনা আছে যদি গভৰ্ণমেণ্টে এপ্ৰুভ কৰে যদি নতুনকৈ এডভাৰটাইজমেন্ট হয় তেতিয়া হলে আমাৰ আৰ্টছত 3000 আৰু সায়েন্সত 1100 এইখিনি ভ্যাকেন্সি অহাৰ সম্ভাৱনা আছে হয়তো ইয়াৰ লগত আৰু এড হ'ব পাৰে যদি লেটেষ্ট ভ্যাকেন্সিখিনি উলিয়ায় তাৰ পিছত এতিয়া আমি চাম যে ইয়াৰ আগত যেতিয়া ৰিক্ৰুটমেন্ট হৈছিল গ্ৰেজুৱেট টিচাৰৰ তেতিয়া এনেকে বাৰে ভ্যাকেন্সি ওলাইছিল নেকি বা 2-3 বাৰ ৰিক্ৰুটমেন্ট প্ৰসেস হৈছিল নে এবাৰতে শেষ হৈছিল তো আমি যদি ডাটাটো চাবলৈ যাও 2020 চনত প্ৰথম এডভাৰটাইজমেন্ট হৈছিল মই আপোনালোকক এডভাৰটাইজ কেটা দেখাই দিম বাৰু 2020 চনত এডভাৰটাইজ হৈছিল তাতে 3800 ভ্যাকেন্সি ওলাইছিল 3903 টা আৰু সায়েন্সৰ ওলাইছিল 1843 টা তাৰ পিছত 2020 খিনি 20 এডভাৰটাইজ হোৱাখিনি 21 এপইন্টমেন্ট হল তাৰ পিছত আকৌ 21 এডভাৰটাইজ হল আৰ্টছৰ কাৰণে হল 3370 আৰু সায়েন্সত 1506 টা এইখিনি ভ্যাকেন্সি ওলাল 2022 আকৌ গভৰ্ণমেণ্ট স্কুল বিলাকৰ কাৰণে এডভাৰটাইজ ওলাল 224 টা গ্ৰেজুৱেট টিচাৰৰ কাৰণে আৰ্টছত আৰু সায়েন্সত আছিল 121 টা তো এইখিনি ভ্যাকেন্সি আমাৰ 2020 চনত অৰ্থাৎ ইয়াৰ আগত যেটো হাই স্কুল টেট হৈছিল তাতে এইখিনি ৰিক্ৰুটমেন্ট প্ৰসেস হৈছিল আৰু ইয়াৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰো যে এই যেটো বৰ্তমান যেটো ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে এইখিনি দিয়াৰ পিছত আৰু এটা দ্বিতীয় পৰ্যায়ৰ ৰিক্ৰুটমেন্ট আহিব এটো আমি নিশ্চিত হ'ব পাৰো কাৰণ কিয় প্ৰত্যেকবাৰে আমি দেখিছো ৰিক্ৰুটমেন্ট প্ৰসেস বিলাক 2-3 বাৰ হয় গতে ইয়াত দেখিছে 2020 ত একবাৰ হৈছে 2021 ত এডভাৰটাইজ হৈছে মই এডভাৰটাইজ কিটা আপোনাক দেখাই আছো তো এইখিনি হৈছে আমাৰ জিটিৰ ডাটা গটিকে আমি যদি চাবলৈ যাও নেক্সট ফেজৰ যেতিয়া এডভাৰটাইজ ওলাব তাতে আমাৰ 3000 মান
আৰ্টছৰ আৰু 1200মান ছায়েন্সৰ ভেকেঞ্চি থাকিব লাগে আৰু তাতকৈ হয়তো বৃদ্ধিও হ'ব পাৰে গতিকে আশা কৰিছোঁ ভেকেঞ্চি যিমান খালী আছে গোটেইখিনি ফিল আপ কৰক এতিয়া মই আপোনালোকক এডভাৰটাইজকেইটা দেখাই আছোঁ ইয়াৰ আগৰ এডভাৰটাইজকেইটা তো এইটো হৈছে 2020ৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল ইয়াতে চাওক আপোনাৰ অনলাইন এপ্লাই হৈছিল 30 ছেপ্টেম্বৰলৈকে তো ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজত ক'ত কিমান ভেকেঞ্চি আছিলে দেখিব পাৰিছে আপোনালোকে আৰ্টছৰ ভেকেঞ্চি আছিল 3903টা আৰু ছায়েন্সত আছিল 1843 তাৰপিছত আৰু এডভাৰটাইজ কেতিয়া ওলাইছিল এইটো হৈছে 2021ৰ এডভাৰটাইজমেণ্ট 2021ত হৈছিল 2021ৰ ছেপ্টেম্বৰত প্ৰায় এবছৰ পিছত আৰু এডভাৰটাইজ ওলাইছিল তো ইয়াতে যদি আমি চাওঁ ইয়াতে এইখিনি যেতিয়া আৰ্টছৰ ভেকেঞ্চি আছিল 3370টা আৰু ছায়েন্সত আছিল কিমান ছায়েন্সত আছিল 1506 ইয়াৰ পিছত আকৌ এটা শ্বৰ্ট এডভাৰটাইজমেণ্ট ওলাইছিল 2022ত এইটো এডভাৰটাইজমেণ্ট এইটো গভৰ্ণমেণ্ট স্কুলবিলাকৰ কাৰণে আছিল তো এই এডভাৰটাইজমেণ্টটো ওলাইছিল আমাৰ জানুৱাৰী মাহত এপ্লাই হৈছিল 15 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে তো ইয়াত ভেকেঞ্চি কম আছিল যেহেতু গভৰ্ণমেণ্ট স্কুলৰ কাৰণে হয় তো এনেকৈ আমাৰ বিভিন্ন সময়ে সময়ে ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে আৰু এবাৰ যেতিয়া এক্সাম এটা হৈ যায় সেই এক্সামটোৰ পৰা প্ৰায় 2-3টা পৰ্যায়ত ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনি কথা আলোচনা কৰিলোঁ আপোনালোকৰ মন্তব্যবিলাক প্ৰকাশ কৰিব আৰু আপোনালোকে কোন কোন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছে সেয়া কমেণ্ট কৰি জনাব আৰু যদি মই ইয়াৰ ভেকেঞ্চিৰ ওপৰত আৰু কিবা ডাটা পাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো চেনেলটো চাই থাকিব আৰু আপোনালোকৰ কিছুমানে কৈ আছে টেলিগ্ৰাম চেনেল এটা খুলিব লাগে মই ট্ৰাই কৰি আছোঁ টেলিগ্ৰামৰ বিষয়ে ইমান নাজানো যিহেতু তথাপিও মই সোনকালে খুলিবলৈ চেষ্টা কৰি আছোঁ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ